নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ পুনৰ কবাৰ স্বাগতম জনাইছো এটা নতুন হেলদি আৰু টেষ্টি ৰেচিপিৰ হৈতে আজিৰ ৰেচিপিটো হৈছে মাটিকাদুৰীৰ হৈতে মাছৰ তৰকাৰী প্ৰথমে এটা কুকাৰত মাটিকাদুৰীখিনি দি দুটাৰ পৰা তিনিটা হুইসেল মাৰি ল'ব লাগিব ইয়াতে এটা আলু দিয়া হৈছে আলুটো অপচনেল হয় আপোনালোকে নিদিলেও কথা নাই শাকখিনি যেতিয়া সিজি যাব আৰু ঠাণ্ডা হৈ যাব তেতিয়া মিক্সিত এখিনি পেষ্ট বনাই ল'ব লাগিব এয়া চাওক পেষ্ট বনোৱা হৈ গৈছে এতিয়া এখন চালনিৰ সহায়ত পেষ্টটো সেকি লোৱা হ'ব যাতে আহজাতীয় বস্তুবোৰ ৰৈ যায় এই জুলখন খাবলৈ খুবেই ক্ৰিমি হয় আৰু খুব হেলদিও হয় যেহেতু ইয়াতে বেলেগ একো মছলা ব্যৱহাৰ কৰা হোৱা নাই সেইবাবে এয়া চাওক ৰসখিনি ওলাই গৈছে এতিয়া কেৰাহী এটা গৰম হ'বলৈ দিয়া হ'ব তাতে প্ৰয়োজন অনুসৰি মিঠাতেল দি তেলখিনি যেতিয়া গৰম হৈ যাব কাটি ৰখা পিয়াজ লগত প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি ভালকৈ ভাজি লোৱা হ'ব আৰু যেহেতু মই আলু বইল কৰি লৈছিলো এটা সেইবাবে আলুখিনিও দি ভালকৈ ভাজি লম আপোনালোকে যদি আলু নিদিয়ে তেতিয়া হলে ডাইৰেক্ট ৰসখিনি দি দিব পাৰে এয়া চাওক মই যেহেতু আলু দিছো সেইবাবে আলুটো অলপ ভাজি লৈছো এতিয়া ইয়াতে ৰসখিনি দি দিম যেতিয়া গোটেই জুলখন উতলিব ধৰিব তেতিয়া ভাজি ৰখা মাছ ইয়াতে দি দিম মাছ ভজা দেখুৱা নাই কাৰণ আপোনালোক সকলোৱে জানে কেনেকৈ মাছ ভাজে জুলখন যেতিয়া অলপ ঘন হৈ যাব খাবলৈ ৰেডি হৈ যাব আৰু আশা কৰিছো আপোনালোকে আজি মোৰ ৰেচিপিটো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি নতুন হয় মোৰ চেনেলত তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ